Hi friends, welcome to my YouTube channel LAKHI'S ব্লগস আৰু আজি মই লৈ আহিছো আপোনালোকৰ কাৰণে এটা গুৰুত্বপূৰ্ণ ভিডিও তো ভিডিওটো শেষলৈকে চাই থাকক বন্ধুসকল আৰু ভাল লাগিলে লাইক কমেন্ট আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি মোৰ চেনেলত আপুনি নতুন চেনেল মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰৰ বেল আইকন টিপি দি অল নটিফিকেশন অন কৰি দিব যাতে মোৰ চেনেলত অহা যিকোনো ভিডিও সকলোতকৈ আগত আপুনি দেখি পায় তো বলক বন্ধুসকল আমি ভিডিওটো আৰম্ভ কৰোঁ মানে কথাটো এনেকুৱা বন্ধুসকল আজি যিটো ভিডিও হ'ব এটো হ'ব আপোনাৰ 4 নম্বৰ লকডাউনৰ ওপৰত তো আপোনালোকে শেষলৈকে চাই থাকক বন্ধুসকল আৰু মই ক'ব বিচাৰো বন্ধুসকল লকডাউন যেটো হৈছে বৰ্তমান হেতু আহা 7 জুলাই 2020 ৰ পৰা আৰু বাঢ়ি যাব বৰ্তমান 7 জুলাইৰ পৰা বন্ধ হোৱাৰ যেটো কথা চলি আছে হয়তো 7 জুলাইৰ পৰা আৰু লকডাউন হৈ যাব এই লকডাউন সাৰি মানে কি বৰ্তমান এই কি দিনৰ ভিতৰত জুৱা মাৰ্চৰ পৰা আৰম্ভ কৰি বৰ্তমান জুন লৈকে যিমানখিনি লকডাউন পাৰ হৈ গৈছে সেইখিনিৰ ভিতৰত 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ শেষ হৈ গল কিন্তু বৰ্তমান 7 জুলাই 2020 ৰ পৰা 4 নম্বৰ লকডাউন লাগিব বন্ধুসকল তো মঙ্গলবাৰে হয়তো লকডাউন লাগিব পাৰে তো আপোনালোকে বন্ধুসকল বৰ্তমান যিখিনি বস্তু দৰকাৰ আপোনাৰ ঘৰুৱা বয় বস্তুৰ দৰকাৰ আপোনালোকে বজাৰৰ পৰা কিনি থৈ দিয়ক বন্ধুসকল যাতে আপোনাৰ বন্ধৰ সময়ত লকডাউনৰ সময়ত কোনো কষ্টৰ সন্মুখীন হ'বলগীয়া নহয় আৰু কথা হল বন্ধুসকল আপুনি যদি বজাৰত যায় বা বাহিৰত ঘৰৰ পৰা যদি উলাই আপোনালোকে তেতিয়া হলে সোশ্যাল ডিস্টেন্সিং যেটো সোশ্যাল ডিস্টেন্সিং মানি চলক বন্ধুসকল আৰু ঘৰৰ পৰা উলাৰ লগে লগে মাস্ক আৰু স্যানিটাইজাৰ ব্যৱহাৰ কৰিব বন্ধুসকল যাতে আপোনাৰ লগতো তেনেকুৱা নহয় যিকিটা বাকি মানুহৰ লগত হৈ গৈছে যেনবা বেমাৰ আজাৰ বৰ্তমান আমাৰ অসমৰ ভিতৰত বহুতো জিলাত বহুতো মহকুমাত হৈ গৈছে এইবিলাক বেমাৰ তো যাতে এইকিটা বেমাৰ আপোনাৰ লগত নহয় সেই লৈ লক্ষ্য কৰি আপুনি যাতে ঘৰৰ পৰা উলাই বন্ধুসকল যদি ঘৰৰ পৰা যোৱাৰ সময়তে আপুনি সাৱধান অৱলম্বন কৰে বন্ধুসকল আপোনাৰ ওচৰত কেতিয়াও নহয় আৰু এটা কথা বন্ধুসকল যেটো বৰ্তমান কৰোনা ভাইৰাছ বেমাৰ চলি আছে ইয়াক আপুনি যদি মাতি নানে ই আপোনাৰ ঘৰত কেতিয়াও নাহে বন্ধুসকল তো তাৰ কাৰণে আপুনি যাতে সদায় কিটা কথা মনত ৰাখিব আৰু আপুনি যিমান পাৰে বন্ধুসকল ঘৰতে থাকক যদি ঘৰত থাকে আপুনি সেফ থাকিব আৰু সুৰক্ষিত থাকিব তো বন্ধুসকল তো আপোনালোকে যাতে সোশ্যাল ডিস্টেন্সিং মানি চলে তাৰ কাৰণে মোৰ সৰল প্ৰাৰ্থনা আপোনালোকৰ ওচৰত আৰু যদি কৰবাত যাবলগীয়া হয় বন্ধুসকল তেতিয়া হলে আপোনালোকে মাস্ক স্যানিটাইজাৰ কিটা ইউজ কৰিব বন্ধুসকল যাতে আপোনাৰ গাত যাতে কোনো ধৰণৰ বেমাৰ নহয় আজিকালি যিহে পৰিস্থিতি হৈ আছে গুৱাহাটীকে ধৰি আমাৰ বহু কেইখন ৰাজ্য বা বহু কেইখন জিলা অসমৰ ভিতৰতো অসমৰ বাহিৰতো এই যেটো কৰোনা ভাইৰাছৰ আতংক বহুতেই বাঢ়ি গৈছে তো এইবিলাকৰ পৰা যদি বাচি থাকে আপোনালোকে আৰু বহুত ধুনীয়া ঠাই দেখি পাব বন্ধুসকল বহুত ধুনীয়া জাগাত গৈ পাব বহুত অতিথি আলহী খাব পাৰিব তো বৰ্তমান এইখিনি পৰিস্থিতিত যাতে কোনেও ঘৰৰ বাহিৰত নোলায় তাৰ কাৰণে মই আপোনালোকৰ ওচৰত প্ৰাৰ্থনা কৰিলো যদি আপোনালোকে বৰ্তমান ঘৰৰ পৰা নোলায় হয়তো যেতিয়া ভালে থাকিব যেতিয়া পৰিস্থিতি ভাল হৈ যাব সেইখিনি সময়ত আপোনালোকে বহু জায়গা যাব পাৰিব বন্ধুসকল তো প্লিজ আপোনালোকে ঘৰৰ পৰা বাহিৰত নোলাব আৰু সোশ্যাল ডিস্টেন্সিং যদি কিবা কাৰণত ঘৰৰ পৰা বাহিৰত ওলাবলগীয়া হয় যেনিবা বজাৰত যাবলগীয়া হ'ল বা ওচৰত কৰবাত যদি যাবলগীয়া হ'ল সোশ্যাল ডিস্টেন্সিং যেটো সামাজিক দূৰত্ব বুলি কৈছে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া তেওঁ কোৱা যিখিনি কথা সোশ্যাল ডিস্টেন্সিং এটো মানি চলিব বন্ধুসকল আৰু মই আৰু কি কম আপোনালোকক যদি ভালে থাকে আমি আৰু লগ পাম ইমানতে মোৰ কথাখিনি সামৰি দি মই মোৰ আজিৰ ভিডিও শেষ কৰিলো বন্ধুসকল তো জয় হিন্দ জয় অসম